আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। বিশ্বজুৰি পালন নাৰী দিৱস। সম অধিকাৰ শোষণমুক্ত সমাজৰ দাবীৰে পালন নাৰী দিৱস। 1910 চনৰে পৰা পালন কৰি অহা হৈছে এই দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ, সমতা, সবলীকৰণ। এয়া বঙাইগাঁৱৰ দৃশ্য। বঙাইগাঁও জিলাৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বীৰঝৰা মহিলা সংঘৰ উদ্যোগত পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময় চৌধুৰী। এই বিশ্ব নাৰী দিৱস আজি এইটো নাৰী প্ৰাপ্য বিচাৰি এটা হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত হোৱা এটা আমি আজি দিনত উৎসৱ বুলি ক'ব লাগিব। এসময়ত মহিলা কিছুমানে নিজৰ প্ৰাপ্য বিচাৰি তেওঁলোকে নিয়োগৰ ক্ষেত্ৰত সমতা বিচাৰি, তাৰপিছত তেওঁলোকে ভোটাধিকাৰ বিচাৰি তেওঁলোকে নিজৰ যি মজুৰি পাইছিল, মজুৰি কম হোৱাৰ কাৰণে তেওঁলোকে এটা বিপ্লৱ আন্দোলন কৰিছিল আৰু সেইবিলাক লাহে লাহে গৈ আজি 1911 চনৰ 8 মাৰ্চৰ দিনাখন এই নাৰী দিৱসটোৱে পৰিপূৰ্ণতা লাভ কৰে। তেতিয়াৰে পৰা পালন কৰি অহা হৈছে। আমি বঙাইগাঁও বীৰঝৰা মহিলা সংঘই 1996 চনৰ পৰা আমি এইখন পথাৰতে খেলপথাৰত আমি নাৰী দিৱস পালন কৰি আহিছোঁ। মহিলাক সবলীকৰণ আৰু বিশ্বৰ নাৰী সমাজক সন্মান জনাই গৌৰীপুৰতো নগৰ আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আজি 8 মাৰ্চ 2025 আমি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি যিটো নিৰ্যাতনৰ বলি হৈ আছে, আমি সেইটোৰ ওপৰত প্ৰত্যেক বছৰে আমি এইবিলাকত এৱাৰনেছ আনো, কিন্তু আনাৰ সত্ত্বেও আমি এইবিলাক ৰোধ কৰিব পৰা নাই। এই কাৰণে ৰোধ কৰিব পৰা নাই। প্ৰশাসনে নিজাববীয়াকৈ যেতিয়া প্ৰচেছটো লয় তেতিয়া আমাক নামাতে আৰু আমি যিটো ক্ষেত্ৰত যাওঁ সেইটো প্ৰশাসনে নাজানে, যাৰ কাৰণত আমি প্ৰত্যেকবাৰে এই নাৰী দিৱসৰ দিনাখন আমি প্ৰতি বছৰে আমি এটা বিশেষকৈ প্ৰতিফলিত হওঁ যে আমি প্ৰশাসনৰ লগত একত্ৰিত হৈ আমি নাৰী নিৰ্যাতনটো বন্ধ কৰিবলৈ আমি চেষ্টা কৰিম। বাক্সাতো পালন নাৰী দিৱস। বাক্সাৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ লগত সংগতি ৰাখি এখন আলোচনা সভাৰো আয়োজন কৰে। এই নাৰী দিৱস উদযাপন উপলক্ষে আমি এই জালা অঞ্চলৰ যিখিনি আমাৰ মহিলা আছে, মাতৃ আছে, তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো, শিক্ষক শিক্ষয়িত্ৰীসকলকো এই নাৰী দিৱস যাতে তেওঁলোকে নাৰী দিৱসত অংশগ্ৰহণ কৰে তেওঁলোককো আমন্ত্ৰণ কৰিছোঁ। এইকাৰণেই যে আমি ক'ব পাৰোঁ যে নাৰীসকলে হৈছে আমাৰ সৃষ্টিৰ প্ৰতীক। নেপোলিয়ন বনাপাৰ্টে কৈছিল যে গিভ মি এ মাদাৰ, আই শ্বেল গিভ ইউ এ নেশ্যন। মোক এগৰাকী মাতৃ দিয়া, তোমালোকক মই এটা জাতি দিম। গতিকে এইখিনি কথাৰ পৰা আমি বুজিব পাৰোঁ যে আচলতে নাৰী হৈছে জাতিৰ স্ৰষ্টা। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লগতে তেজপুৰতো নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। তিয়কৰ এগৰাকী বিশেষ নাৰীৰ কেতবোৰ ইতিবাচক কৰ্ম এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ। তিয়কৰ এইগৰাকী সন্ধ্যা কোঁৱৰে কষ্ট আৰু অধ্যাৱসায়েৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই কৰ্মৰাজিৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে তেওঁক স্বীকৃতি জনাই আহিছে। ইফালে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতেই মৰিগাঁৱৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল এগৰাকী আত্মনিৰ্ভৰশীল কৰ্ম উদ্যমী সাহসী নাৰী।
এই মহিলাগৰাকীয়ে ঘৰৰ কাম কাজ সমাপ্ত কৰি কণমানি ল'ৰা ছোৱালীকেইটাক স্কুললৈ আৰু স্বামীক কামলৈ পঠিয়াই নিজেও টমটম চলাই সুন্দৰভাৱে যাপন কৰিছে জীৱন। মহিলাসকলৰ বাবে উৎসৰ্গিত আজিৰ দিনটোত এনে বহু মহিলাই দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ। নাৰীৰ প্ৰতি সন্মান, নাৰীৰ অধিকাৰ, নাৰীৰ সাফল্যৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লগতে লিংগ সমতা আৰু নাৰীৰ সবলীকৰণৰ প্ৰসাৰৰ বাবে এই দিৱস পালিত হৈ আহিছে। ব্যুৰো ৰিপৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।